নমস্কাৰ বন্ধুসকল, জানবীৰকৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ ভাতৰ লগত মাছে থাকক বা মাংসই থাকক, কিন্তু অকণমান চাটনি নহ'লে আমাৰ ভালেই নালাগে, নহয়নে? আপোনালোকে বাৰু এনেকুৱা চাটনি খাব বিচাৰেনে য'ত ঔষধি গুণো আছে আৰু খাবলৈও টেষ্টি? হয় বন্ধুসকল, আজি আমি এনেকুৱা এটা চাটনি বা পিটিকা বনাম যোনটোৰ টেষ্টো বহুত আৰু ইয়াৰ ঔষধি গুণো আছে। সেই বস্তুবিধ হ'ল মচুন্দৰীৰ পাত, যি সহজতে পোৱা যায় আমাৰ বাৰীত আৰু সহজতে বনোৱা হয়। আহকচোন আৰম্ভ কৰোঁ। এয়া আমাৰ ঘৰতে আছে বহুত মচুন্দৰীৰ গছ। ইয়াৰ চাটনি বা পিটিকা আজি মই বনাম। খাবলৈ টেষ্টি হয় আৰু ইয়াৰ বহুত উপকাৰিতা আছে। পেটৰ বাবে বহুত ভাল হয় মচুন্দৰী, আৰু চাটনিটো আমাৰ সকলোৰে প্ৰিয়ই। আহকচোন বনাওঁ। এতিয়া মচুন্দৰীৰ পাতখিনি মই ভালদৰে ধুই লৈছোঁ। এয়া ধোৱা হৈ গ'ল। গোটেইখিনি ভালদৰে ধুই ল'ম। এতিয়া মই ইয়াৰ লগত যি লাগিব এইখিনি দেখাম। এয়া নহৰু, এয়া শুকান জলকীয়া, কেঁচা জলকীয়া আৰু মচুন্দৰীৰ পাত। এতিয়া মই গেছত কেৰাহীটো দিছোঁ। ইয়াতে অকণমান মাষ্টাৰ্ড অইল দিম আৰু প্ৰথমতে অলপ নহৰুখিনি দি দিম। অলপ ভাজি ল'ব আৰু গেছটো আপুনি ডিমত লৈ ল'ব। কেঁচা জলকীয়াখিনিও দি দিছোঁ মই। ভালদৰে ভাজি ল'ব। মই অকণমান ঢাকি দিম যাতে এইখিনি বইল হৈ যায়। এয়া হৈ গৈছে, অকণমান ৰং ধৰিছে, ৰঙা হৈছে। এতিয়া মই শুকান জলকীয়া দুটা দি দিম। ভালদৰে ভাজি ল'ম শুকান জলকীয়া দুটা। আৰু এতিয়া মচুন্দৰীৰ পাতখিনিও দি দিম। ভালদৰে ভাজি ল'ম। গেছটো আপুনি ডিমতে ৰাখিব, নহ'লে পুৰা লাগি যাব। লাহে লাহে ভাজি থাকিম এইখিনি যাতে একদম মৰহি যায়। জানবীৰকৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এয়া ভাজা হৈ আছে আৰু এইখিনি মই এতিয়া অলপ ঢাকন দি দিম। অলপ বইল হৈ যাব, পাতবোৰ ভাল হৈ যাব। এয়া গোটেইখিনি ভালদৰে বইল হৈ গৈছে আৰু ভাজিও হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দি অলপ ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত আপুনি মিক্সাৰতো গ্ৰাইণ্ড কৰি ল'ব পাৰে অথবা পাতাতো পিচি ল'ব পাৰে। মই বাৰু মিক্সাৰতে গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু আপুনি অকণমান নিমখ দি দিব। এয়া মই ভালদৰে গ্ৰাইণ্ড কৰি লৈছোঁ আৰু এয়া তৈয়াৰ হৈ গ'ল মচুন্দৰীৰ চাটনি, বা আপুনি পিটিকা বুলিও ক'ব পাৰে। ইয়াৰ সোৱাদো বহুত বেছি আৰু উপকাৰিতাও বহুত বেছি। মচুন্দৰী পেটৰ বাবে বহুত ভাল হয়। বন্ধুসকল, এই ৰেচিপি আপোনাৰ কেনেকুৱা লাগিল নিশ্চয় জনাব আৰু ঘৰত নিশ্চয় ট্ৰাই কৰিব। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। আপোনাৰ এটা লাইক আৰু কমেণ্টে মোক বহুত উৎসাহ যোগায়। Thank you.